নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ ফালৰ পৰা 594টা খালী পদ পূৰণৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছে। গতিকে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ ফালৰ পৰা 30 ছেপ্টেম্বৰ 2020 তাৰিখে এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনখনত 594টা গ্ৰেড 3 টেকনিকেল আৰু নন টেকনিকেল পদৰ কাৰণে এক বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই পদসমূহৰ কাৰণে আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 6 অক্টোবৰ 2020 তাৰিখৰ পৰা আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 21 অক্টোবৰ 2020। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে অনলাইন হ'ব। আপোনালোকে dhsfw.assam.gov.in এই ৱেবছাইটটোলৈ গৈ অনলাইন আবেদন কৰিব পাৰিব। তললৈকে আহিছো। তলত আপোনালোকে দেখিবলৈ পাইছে ইয়াত পদসমূহৰ বিষয়ে উল্লেখ কৰা হৈছে। প্ৰথম পদটো হৈছে ৰেফ্ৰিজাৰেটৰ মেকানিক, সৰ্বমুঠ পদৰ সংখ্যা 1টা। দ্বিতীয় পদটো হৈছে ANM, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 545টা। তৃতীয় পদটো হৈছে কম্পিউটাৰ, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 16টা। চতুৰ্থ পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 8টা। পঞ্চম পদটো হৈছে ফিল্ড ৱৰ্কাৰ, ছচিয়েল ৱৰ্কাৰ, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 11টা। 6 নম্বৰ পদটো হৈছে ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱৰ্কাৰ, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 3টা। 7 নম্বৰ পদটো হৈছে ষ্টেনোটাইপিষ্ট, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 7টা। আৰু 8 নম্বৰ পদটো হৈছে লেবৰেটৰী টেকনিচিয়ান, সৰ্বমুঠ পদৰ সংখ্যা হৈছে 3টা। এই পদসমূহৰ কাৰণে নিৰ্ধাৰিত কৰা স্কেল পে আৰু গ্ৰেড পে আপোনালোকে ইয়াত দেখিবলৈ পাইছে। তললৈকে আহিছো। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকক কি কোৱালিফিকেশ্যন লাগিব এই পদসমূহৰ কাৰণে আবেদন কৰোঁতে। প্ৰথমতে আছে ৰেফ্ৰিজাৰেটৰ মেকানিক। এই পদটোৰ কাৰণে আপোনালোকে HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব উইথ ITI ডিপ্ল'মা ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউট। লগতে আপোনালোকৰ এখন ITI ডিপ্ল'মা থাকিব লাগিব। দ্বিতীয় পদটো হৈছে ANM। এই পদটোৰ কাৰণে আপোনালোকে ANM ট্ৰেইনিং পাছ ফ্ৰম আসাম গভৰ্ণমেণ্ট ইনষ্টিটিউট। আপোনালোকে ANM ট্ৰেইনিং পাছ কৰা হ'ব লাগিব। তৃতীয় পদটো হৈছে কম্পিউটাৰ। এই পদটোৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো এক ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকৰ এখন 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা থাকিব লাগিব। চতুৰ্থ পদটো হৈছে জুনিয়ৰ এছিষ্টেণ্ট। এই পদটোৰ কাৰণে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো এক ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকক এই পদটোৰ কাৰণেও এখন 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব। পঞ্চম পদটো ফিল্ড ৱৰ্কাৰ, ছচিয়েল ৱৰ্কাৰ। এই পদটোৰ কাৰণে আপোনালোকে HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব। লগতে আপোনালোকক এখন 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব। ফিল্ড এণ্ড ইভেলুৱেশ্যন ৱৰ্কাৰ। এই পদটোৰ কাৰণেও আপোনালোকে HSSLC অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। লগতে এই পদটোৰ কাৰণেও আপোনালোকক এখন 6 মাহৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগিব। ষ্টেনোটাইপিষ্ট। এই পদটোৰ কাৰণে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো এক ষ্ট্ৰীমৰ পৰা। লগতে আপোনালোকৰ ডিপ্ল'মা ইন ষ্টেনোগ্ৰাফি থাকিব লাগিব। তাৰপিছত আহিছে লেবৰেটৰী টেকনিচিয়ান। এই পদটোৰ কাৰণে আপোনালোকে HSSLC পাছ হ'ব লাগিব। লগতে আপোনালোকক এখন চাৰ্টিফিকেট লাগিব লেবৰেটৰী টেকনিচিয়ানৰ ফ্ৰম গভৰ্ণমেণ্ট ৰেকগনাইজড ইনষ্টিটিউট। তাৰপিছত আহিছে ৰিজাৰ্ভেশ্যন। ইয়াত কেটেগৰী ৱাইজ আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰা হৈছে। এতিয়া আহিছো এজ, বয়সলৈকে। এই পদকেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনাৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে কেটেগৰী অনুযায়ী বয়সৰ ঊৰ্ধ্বতম সীমা ৰেহাই দিয়া হ'ব। এই আবেদন প্ৰক্ৰিয়াত কোনো ধৰণৰ ফিজ লোৱা নহ'ব। এই অনলাইন আবেদনটো মই আগত কোৱাৰ দৰে আপোনালোকে ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিসৰ অফিচিয়েল ৱেবছাইট dhsfw.assam.gov.in এই ৱেবছাইটটোলৈ গৈ অনলাইন আবেদন কৰিব লাগিব। আৰু ইয়াত উল্লেখ কৰিছে যে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তলত উল্লেখিত ডকুমেণ্টখিনিৰ অৰিজিনেল লগতে আপোনালোকে ফটোকপিও আপোনালোকে সেই ডকুমেণ্টবিলাকৰ লগত লৈ যাব লাগিব। এতিয়া আহিছো কি ডকুমেণ্টছ আপোনালোকে লগত নিব লাগিব। প্ৰথমতে আপোনালোকে 2 copies of recent passport size color photograph duly self attested। আপোনালোকে self attested কৰা 2 কপি কালাৰ পাছপোৰ্ট সাইজৰ ফটোগ্ৰাফ নিব লাগিব। বাৰ্থ চাৰ্টিফিকেট, HSLC এডমিট কাৰ্ড, HSLC বোৰ্ড পাছ চাৰ্টিফিকেট। জন্মৰ প্ৰমাণৰ কাৰণে আপোনালোকে HSLC এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেটখন আপোনালোকে লগত নিব লাগিব। তৃতীয়তে আপোনালোকে অল পাছ চাৰ্টিফিকেট ফ্ৰম বোৰ্ড ইউনিভাৰ্চিটি ফ্ৰম HSLC অনৱাৰ্ড। লগতে আপোনালোকৰ HSLC ৰ পৰা আৰম্ভ কৰি যিমানবোৰ আপোনালোকৰ পাছ চাৰ্টিফিকেট আছে এই সকলোবোৰ আপোনালোকে লগত নিব লাগিব। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট আছে আপোনালোকে কাষ্ট চাৰ্টিফিকেটখন নিব লাগিব।
পার্মানেন্ট রেসিডেন্সিপ সার্টিফিকেট ডমিসাইল সার্টিফিকেট ইফ এনি যদি আপোনালোকৰ পার্মানেন্ট রেসিডেন্সৰ কিবা সার্টিফিকেট আছে আপোনালোকে লগত নিব পাৰে পার্সন উইথ ডিসেবিলিটিজ সার্টিফিকেট যদি আপোনালোকে পার্সন উইথ ডিসেবিলিটি ক্যাটেগরিৰ ভিতৰত পৰে তেনেহলে আপোনালোকে এই সার্টিফিকেটখন নিব লাগিব তাৰ পিছত আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনো আপোনালোকে লগত নিব লাগিব নাৰ্সিং ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যদি আপোনালোকে এএনএম পদটোৰ কাৰণে আবেদন কৰে তেতিয়া হলে আপোনালোকে নাৰ্সিং ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনো লগত নিব লাগিব যদি আপোনালোকে ইডব্লিউএস ক্যাটেগরিৰ ভিতৰত পৰে তেনেহলে আপোনালোকে ইকোনমিক্যালি উইকাৰ সেকশনৰ যিখন সাৰ্টিফিকেট আছে সেইখন আপোনালোকে লগত নিব লাগিব আইটিআই পাস সাৰ্টিফিকেট wherever applicable যত আপোনালোকৰ প্ৰয়োজন হয় তাত আপোনালোকে আইটিআই পাস সাৰ্টিফিকেটখনো দেখুৱাব লাগিব কম্পিউটাৰ কোৰ্স সাৰ্টিফিকেট লগতে যদি আপোনালোকে কম্পিউটাৰ কোৰ্সৰ সাৰ্টিফিকেটখন আছে সেইখন আপোনালোকে লগত নিব লাগিব এতিয়া তললৈকে আহিছো ইয়াতে দিয়া আছে ওয়েটেজ ফৰ সাৰ্ভিস আন্ডাৰ এনএইচএম কৰি যিসকলে হেলথ ডিপাৰ্টমেন্টত এনএইচএমৰ আন্ডাৰত অলৰেডি কন্ট্ৰাকচুৱেল বেসিছত কাম কৰি আছে তেওঁলোকক এই ক্ষেত্ৰত প্ৰাধান্য দিয়া হ'ব আবেদন সম্পূৰ্ণ হোৱাৰ পিছত আপোনালোকে ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসৰ অফিচিয়েল ৱেবসাইটলৈ গৈ আপোনালোকে সিলেকশন টেষ্টৰ বিষয়ে নোটিফিকেশন পাব পাৰিব লগতে সকলোবোৰ টাইম আৰু স্কেডিউল আপোনালোকে এই ৱেবসাইটত গৈ দেখিবলৈ পাব ইয়াত ক্যান্ডিডেটৰ কাৰণে কিছুমান জেনাৰেল ইনস্ট্ৰাকচন দিয়া আছে আপোনালোকে ইনস্ট্ৰাকচনখিনি চাই ল'ব পাৰে নতুবা মই ভিডিঅ ডেসক্ৰিপচনত বিজ্ঞাপনখনৰ লিংক দি দিম তাৰ পৰা গৈও আপোনালোকে বিজ্ঞাপনখন এক্সেছ কৰি ল'ব পাৰিব যদি ভিডিঅটো ভাল পালে তেনেহলে ভিডিঅটো লাইক কৰিব লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅটো শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅৰ লেটেষ্ট নটিফিকেশন পাবলৈ ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ